ভাবি আহিছে যে হাত চাপৰিটো নবজাও, হয় নে নহয়? বাৰু মোৰ কাৰণে হাত চাপৰি বজাব নালাগে, এই তলত যে মহকেইটা ঘূৰি ফুৰিছে সেইকেইটাক বজালে হ'ল। আপোনালোকৰ বিহু চাগে ভালে ভালে গ'ল, নহয়নে? গ'লনে নাই? নে আছে? অৱশ্যে বহাগৰ গোটেই মাহটোৱে বিহু, হয়নে নহয়? হয়। আপোনালোকে চাগে গৰু বিহুৰ দিনা গৰু নোৱাইছে, নোৱাইছেনে নাই? নোৱাইছে। অৱশ্যে গাঁৱত আছে গৰু ধুনীয়াকে নোৱাব পাৰিছে, হালধি মাহ দি, হয়নে নহয়? আমি চহৰত থাকোঁতে গৰু নাই, কি কৰিম এতিয়া? গৰু বুলি আৰু এফালে মুকুতা বা এফালে মোহনক লৈ ভালকে মাহ হালধিৰে নোৱাইছো, নোৱাই পেলাই উলিয়াই দিছো, বোলো যা। দুবছৰটো কৰোণাৰ কাৰণে বিহুৱে নাই, হয়নে নহয়? বোলো এইবাৰ যিমান বিহু প্ৰগ্ৰেম আছে গোটেইবোৰ সামৰি লৈ আহে যা। মই তেনেকেই নোৱাইছো। যিয়ে নহওক এই কৰোণাই আমাৰ 2টা বছৰ শেষ কৰি দিলে, হয়নে? আৰু আমি এই বছৰটো পাইছো, এনেকে অনুষ্ঠান কৰিব পাৰিছো, আপোনালোকৰ লগত দুআষাৰ কথা পাতিব পাৰিছো, তাতে আমি বহুত সন্তুষ্ট। কিন্তু আপোনালোকৰ যে সেই হাত চাপৰিটো, সেইটো আকৌ আমাৰ পাৱাৰ, ডাইৰেক্ট কানেকশ্যন, হাৰ্ট টু হাৰ্ট হয়। আপোনালোকে যিমান হাত চাপৰি বজাই উৎসাহ দিয়ে, সিমানে আমি অনুষ্ঠান কৰিবলৈ বেছি সাহস পাওঁ। হুঁচৰি এটা দি আৰম্ভ কৰোঁ দেই। সহযোগ কৰিবনে? হাত চাপৰি বজাবতো? ঠিক আছে। এটা বাটিত নহৰু, এটা বাটিত পনৰু, এটা বাটিত ধতুৰাৰ শাক, গোবিন্দাই ৰাম মূৰৰ চুলি ছিঙি। ভুলতো নকৰো, ভুলতো নকৰো। যিমান বাৰ ৰঙালী বিহু আহিছে সিমান বাৰ মুকুতাৰে মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰোঁতে কৰোঁতে আজি তাৰ অৱস্থা সেয়া। এতিয়া যদি ময়ো মোৰ মূৰৰ চুলি ছিঙি আশীৰ্বাদ দিওঁ, মইতো মুকুতাৰ নিচিনা হৈ যাম, হয়নে? এতিয়া কেনেকুৱা লাগিব বাৰু ভাবকচোন। ইছ ৰাম, নোৱাৰি আৰু দেই ভাবিব। কেইটাক লাগে? কাক লাগে চাওঁ এবাৰ। এই মই গোটেই মানুহজনী আহিছো, সন্তুষ্ট হোৱা নাই। আকৌ কেইটাকো লাগে। আপোনালোকৰ কমিটিয়ে মৰম কমাই কৰিছে কাৰণে নাহিলে। অহাবাৰলৈ বেছিকে মৰম কৰিব, চব আহিব। বেহাৰবাৰী চাই আছে নাই? কি কৈ আছে এতিয়া কাহিনী কওকচোন। বস্তুদাৰ বিয়া আৰু আমাৰ যে ঘৰৰ বস্তুবোৰ বিকি দিলে গম পাইছে নাই? কেইকেইটাই চব বস্তু বেচি দিলে মিনিষ্টাৰ কলমে থাকিব হেনো। এতিয়া আকৌ সেইবোৰ বস্তুকে ডাবল ডাবল পইচা দি পেলাই কিনি আনিছে। কি অৱস্থা! মোৰ কাপোৰলৈকে বেচি দিলে। এয়া লোকৰ পৰা খুলি পিন্ধি আনিছে। নাচিব লাগিব। নাচিম, ঢোলটো বজাই দিলে নাচিম। ইয়াতে মই দেখিছো, যেতিয়া মই ইয়াতে আহি আছিলো, আহোঁতে মই ইয়াতে ডাঙৰ কাণ্ড এটা হৈ থকা দেখিছো। এতিয়া কথাটো কৈ দিওঁ নেকি বাৰু? কৈ দিলে যদি আকৌ বেয়া পায়, নেপায় ন? ইয়াতে মানে 4 চকুৰ মিলন হৈ আছে, গম পাইছে নাই? 4 চকুৰ মিলন। এনেকুৱা কাগজত
কিবা দলিয়া দলিয়া অৱশ্যে একো নাই এনেকুৱা এটা ষ্টেজ আমিও পাৰ কৰি থৈ আহিছোঁ এইটো চলি যায় কিন্তু দেখি আছো দেই পিছফালে হৈ আছে কাৰবাৰটো চবেই পিছফালে চাই দিছে দেই চব মানে একেই আৰু ন যি হওক আপোনালোকলৈ মই 4টা প্ৰশ্ন আনিছো 4টা প্ৰশ্নৰ যদি উত্তৰ দিব পাৰে তেতিয়াহ'লে এটা পুৰস্কাৰ দিম এতিয়া প্ৰশ্নকেইটা কৰো আচ্ছা কওকচোন গছত লগা মাংস কি বাৰু কাঠফলা কাঠফলা পাৰি গৈছে কোনোবাই দেই কথা আজি খাইছিলে হ'বলা ছেকেণ্ড প্ৰশ্নটো বৈজ্ঞানিকে এনেকুৱা এটা যন্ত্ৰ এতিয়ালৈকে আৱিষ্কাৰ কৰিব পৰা নাই কি বাৰু নবহাকৈ মুখস্থ হোৱা মেচিনটো কি বাৰু কোনে ক'ব আত্মা ষড়যন্ত্ৰ এইটো ফেল মাৰিছে দেই নহ'ব 3 নম্বৰ প্ৰশ্নটো পুলিচে আটাইতকৈ কালে বেছি ভয় কৰে বৰ্তমান কেকেলে মনিব জেগা দিছে এও পাৰিছে হয় নহয় কেকেলে বোলে ভয় নহয় নাই কি বলো কাহে নাইকিয়া হৈ গ'ল হাত চাপৰি এটা দিব আৰু শেষৰ প্ৰশ্নটো বেহাৰবাৰী চাই আছে বিউটি বাইলুঙকটো দেখিছে এতিয়া কওকচোন বিউটি বাইলুঙৰ কমৰৰ চাইজটো কিমান কিমান 52 চবেই কয় 45 বা বেহাৰবাৰী নেচায় মানে মাইকী মানুহৰ কঁকালহে চাই দেখিছে মই আকৌ ধেমালিহে কৈছো দেই বেয়া পাব নালাগে আচলতে কি হয় সদায় এনেকুৱা অনুষ্ঠান কৰিব হ'লে লগত পাৰ্টনাৰ এজন লাগে হয়নে নহয় অকলেতো কমেডি কেতিয়াও নহয় হয়নে সদায় লগত এজন লাগে মানে আমাৰ বেহাৰবাৰীখন তেনেকুৱা আমি গোটেই কিবা এটা ফেমিলি নিচিনা আজি 9 বছৰ হ'ল সেইখন চিৰিয়েল কৰি থকা গতিকে আমি আটাইকেইটাই মানে বাইণ্ডিঙত থাকোঁ এটা ফেমিলি সেইকাৰণে আমাৰ মই মুকুতা দা বা মই কেকে দা বা কেকে মোহন এনেকে আমি যেতিয়া একেলগে থাকোঁ তেতিয়া অনুষ্ঠান কৰি আৰু ভাল লাগে গম পাইছেনে এতিয়া অকলে কমেডিটো কৰিবলৈ বেয়া মোকনো কিয় কমেডি বুলি মাতিছে জানো বুজিয়ে যা হওক গান এটা গাওঁ নেকি আপোনালোকৰ ইয়াত গান গোৱা কোনোবা আছে নেকি বাৰু আইঅ যদি ছিংগাৰ আছে বেয়া নাপাব দেই মাতটো ইমান ঠিক নহয় আচলতে মোৰ মাতটো গানৰ উপযোগ্য নহয় তথাপিও মোৰ মানুহজনে মানে ঘৰতে শিকাই বুজাই আনিছে সেইকাৰণে গাওঁ মই গানটো গোৱাৰ আগত কথা এটা কওকচোন ইয়াতো সকলোবিলাক মহিলা আছে হয়নে নহয় এতিয়া মহিলাসকলে মানে মই মহিলাসকলক সুধিছোঁ কাৰোবাৰ বাৰু দুটা হাজবেণ্ড আছে নেকি আছে নেকি হা নাই মোৰ কিন্তু আছে দুটা কিন্তু অহংকাৰ নাই দেই দুটা হাজবেণ্ড মেনেজ কৰি আছো এটা ৰিল লাইফত আৰু এটা ৰিয়েল লাইফত ৰিলটো ক'ৰবাত অনুষ্ঠান
এতিয়া উপায় নাই আৰু বোৱাৰীসকলে মহিলাসকলে ক'ব লাগিব আৰু আদহীয়াসকলেতো আৰু ক'ব নোৱাৰে ইফালে কেকেইডাল জাতি যাব হয়নে থেংক ইউ মোক যদি ভাল পায় জোৰকে হাত চাপৰি দিব লাগে আৰু যদি বেয়া পায় ভৰিখন দাঙি দিব লাগে থেংক ইউ মোৰ মামনি বাঘৰৈ ইকৰাণী হাবিলৈ মোৰ মামনি বাঘৰৈ সদায় যাব পাৰোঁ মই মোৰ মামনি বাঘৰৈ যদি দিয়া মৰমত যদি দিয়া মৰমত মান মোৰ মামনি বাঘৰৈ তোমালোকৰ ঘৰলৈ মোৰ মামনি বাঘৰৈ সদায় যাব পাৰোঁ মই মোৰ মামনি বাঘৰৈ যদি দিয়া মৰমত যদি দিয়া মৰমত মান পাৰিছোনে গাব পাৰিছো থেংক ইউ আৰু এটা লাগে বাইদেৱে আৰু এটা গান গাব কিন্তু তাৰ পূৰ্বে আমি বাইদেউক আমাৰ কাহিনী আঞ্চলিক ৰঙালী বিহু উৎসৱ কমিটিৰ পৰা আমি তেওঁক সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি এই মঞ্চলৈ অহাৰ বাবে আমি কাহিনী আঞ্চলিক ৰঙালী বিহু উৎসৱ কমিটিৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে সমূহ কাঠনিবাসী হৈ বাইদেউৰ আগত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ মণিবৌ পাপৰি বৰা আমাৰ মঞ্চত উপস্থিত আছে তেখেতক এখন ফুলাম গামোচা আৰু এটি জাপিৰে সম্বৰ্ধনা জনাব সমিতিৰ সম্পাদক সিদ্ধাৰ্থ আছে আৰু সকলোৱে জোৰদাৰ হৈ হাত তালি মাৰিব আৰু ইতিমধ্যে কৈছে যে মণিবৌয়ে কৈছে যে দুজনকৈ হাজবেণ্ডক মেইনটেইন কৰি চলি আছে গতিকে আমি ৰিয়েল লাইফৰ নহয় ৰিয়েল লাইফৰ হাজবেণ্ডক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বাবাটো বৰুৱা আমাৰ মাজত উপস্থিত আছে মই বাবাটো বৰুৱাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু সকলোৱে দেখক স্ক্ৰীণৰ পৰা আঁতৰত থাকে কিন্তু এইগৰাকী হৈছে বাবাটো বৰুৱা দা অঙঠা আচাৰ এটা জনপ্ৰিয় ব্ৰেণ্ড আৰু অসমত খুবেই সম্প্ৰচাৰ হৈছে খুবেই ৰাইজে ভাল পাইছে এই অঙঠা ব্ৰেণ্ডৰ স্বত্বাধিকাৰী আমাৰ বাবাটো বৰুৱা দা আৰু মণিবৌৰ ৰিয়েল লাইফৰ হাজবেণ্ড এগৰাকী আৰু তেখেতক এখন ফুলাম গামোচা আৰু এটি জাপিৰে সম্বৰ্ধনা জনাব সমিতিৰ উপ সভাপতি জ্যোতিষ ডেকাই সকলোৱে হাততালি মাৰিব আৰু আমি মণিবৌক পুনৰ পাপৰি বৰা বাইদেউ পাপৰি বৰা অনুষ্ঠান পৰিৱেশন কৰিবলৈ আগবাঢ়ি অনুৰোধ জনাইছোঁ ধন্যবাদ ইমান সুন্দৰকৈ আপোনালোকে কেইটা বাজিলে প্ৰায় 2টাই বাজিলে এতিয়া এই 2টা বজালৈকে যে আপোনালোকে ইমান ধৈৰ্যৰে এনেকৈ বহি যে অনুষ্ঠান উপভোগ কৰি আছে তাৰ কাৰণে এটা হাত চাপৰি আৰু লগতে এই কাঠনিবাৰী অঞ্চলৰ যিসকল বিহুৰ লগত ওতঃপ্ৰোতভাৱে জড়িত একে ডেকাৰ পৰা বুঢ়ালৈকে সৰুৰ পৰা ডাঙৰলৈকে কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈকে যিসকলে এই অনুষ্ঠানটো ইমান সুন্দৰকৈ আগবঢ়াইছে তেওঁলোকলৈও এটা হাত চাপৰি থেংক ইউ হাত চাপৰি জোৰ নাই ভাগৰ লাগিছে হয় নাই তো হাত চাপৰি এটা দিব লাগে থেংক ইউ আচলতে কিয় কৈ থাকোঁ জানে নাই এই হাত চাপৰিটো যিমানে বজায় সিমানে মানে একদম পাৱাৰটো আহি থাকে তেতিয়া মানে কিবা এটা ক'বলৈ ভাল লাগে ওলাই আহে মানে প্ৰতিভাবিলাক বিকাশ হয় বাৰু যি নহওক কোনোবা এজনে কৈছে কি কৈছে ইয়াতে বহুত সৰু সৰু ল'ৰা ছোৱালী আছে মই সেই নৱপ্ৰজন্মলৈ এটা কথা কওঁ সকলোবিলাক সদায় 1 নম্বৰত হ'ব লাগে হয়নে নহয় যেনে পঢ়া শুনাত 1 নম্বৰ খেলা ধূলাত 1 নম্বৰ গান নাচত 1 নম্বৰ হয়নে নহয় সকলোৱে খালি কেৰিয়াৰটো আগত হয়নে নহয় সেইকাৰণে কেৰিয়াৰৰ পিছত দৌৰি লাভ নাই এখন সুন্দৰ চাইকেল কিনিব কেৰিয়াৰটো পিছত এনেই পাব
থেংক ইউ তই সোমাই আহা ভিতৰলৈ ফোন নম্বৰটো দি দিলে হ'ব যি হওক কি হ'ল হা পিছৰখিনি কোৱা বিহু এৰে এই শুনিছো ইমান চিঞৰিব নালাগে শুনিছো মোহনক কি গালি পাৰিব লাগে আপোনালোকে জানে নে নাজানে কালি মই মোহনক সুধিলো কি মানে মোক লাগি আছে সি হেনো আজিকালি পঢ়াত খুব চোকা হৈছে সি মোক কৈছে তই মোক প্ৰশ্ন এটা সোধ মই একদম সুন্দৰকে উত্তৰ দি যাম মইনো কি প্ৰশ্ন সুধিম এতিয়া সিটো জানেই অজলা ল'ৰা হয় নে নহয় আৰু তাকতো টান প্ৰশ্ন সুধিও লাভ নাই তাক একেবাৰে উজু প্ৰশ্ন এটা সুধিব লাগিব মই বোলো কচোন বিহু কেইটা এতিয়া আপোনালোকে কওকচোন বিহু কেইটা বিহু 3টা হয়নে আমি সকলোৱে জানো বিহু 3টা সি কৈছে বিহু 3টা নহয় হেনো বিহু বোলে 6টা মই বোলো 6টা কৈছে বিহু 6টা বোলো 6টা কেনেকে হয় কৈছে মই বাদুল কৰি দিছো মানে ডাবুল কৰি দিছো তাৰ ভাষাটোতো আপোনালোকে গম পায়ে ডাবুলটো বাদুল মানে বোলো হেৰ বাদুল কৰি কচোন কি কৈছে বহাগ বিহু ৰঙালী কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী এতিয়া চাওক কিমান টেলেণ্টেড ল'ৰাটি হয়নে বিহু 6টা বনাই দিলে সেইটো এতিয়া তাকে বুজিব লাগিব তাৰ সেইটো এটা কেৰেক্টাৰ আজি 9 বছৰে সি সেই কেৰেক্টাৰটো কৰি আছে নৰ্মেলি দেখিলেতো তাক কোনেও গম নাপায় সি তেনেকুৱা বুলি আপোনালোকেতো দেখিছে চাগে তাক ওচৰৰ পৰা সি তেনেকুৱা নহয় কিন্তু যেতিয়া সি কেৰেক্টাৰত আহি যায় সি তেনেকুৱাই হৈ যায় কিন্তু মৰম লাগে ন বৰ ধুনীয়া কেনেকুৱা লাগে বাৰু তাক দেখিবলৈ কওকচোন চুলিখিনি যেতিয়া মেলি দিয়ে সেই দুৰ্গা পূজা মহিষাসুৰৰ নিচিনা নালাগে নে বাৰু আমাৰ মুকুতাক কেনেকুৱা লাগে কপাটো বাৰু চুলি নাইকিয়া এনেই দেখিবলৈ কিমান মৰম লাগে হয়নে বলো একেবাৰে ইমান মৰম লগা ল'ৰাটো কিন্তু মহিলাসকলে জানে তাক দেখিবলৈ কেনেকুৱা লাগে জানেনে সদায় ব্যৱহাৰো কৰি থাকে হয়নে নহয় শুনা ষ্টেজলৈ আহা দুইটাই প্ৰগ্ৰেম কৰিবা তই আকৌ চিঞৰি থাকিব নালাগে ইয়ালৈ মুকুতাক আপোনালোকে চাব দেই তাৰ যদি সোঁফালেও এটা পাত লগাই দিওঁ বাওঁফালেও পাত এটা লগাই দিওঁ মাজতে যদি শাৰী এটা লগাই দিওঁ কি বাৰু একে হাইলা সৰু টেকাটো নহয়নে থেংক ইউ নীলা চৰাই নীল আকাশ তুলিলে নীলা চৰাই তাল কৰি গানিলে ফুলবাৰী পাতি দিম জেউৰা বেৰি দিম তাতে শুনা আহিবা তুমি মোৰ মৰমী তুমি মোৰ মাজনী মৰম দিম চেনেহ দিম তোমাৰ গালত ঐ গাখীৰৰ গোৱালে নকয় সঁচা কথা গাখীৰত পানী দিওঁ বুলি ঐ গাখীৰৰ গোৱালে নকয় সঁচা কথা গাখীৰত পানী দিওঁ বুলি ঐ কাঠনি বাৰী ছোৱালীয়ে নকয় সঁচা কথা চুতাত ভালে পাওঁ বুলিয়ে বুঢ়ী হলে নিনিওতো হয়নে নহয় ধেমালি কৰিছো দেই ইয়াত থকা ছোৱালীকেইজনী আকৌ বেয়াকে নাভাবিব এইবোৰ অকণমান ফূৰ্তি কৰিয়ে ভাল লাগে হয়নে নহয় কিন্তু মই ইয়াত ধুনীয়া ছোৱালী এজনী দেখিছো কাৰোবাৰ চাগে বুকিং হৈ আছে যদি মোক মাৰিবহে
তই যে ভাবি কাঠনি পাৰিবা ধুনীয়া ছোৱালী এজনী এবাৰ লৈয়ে আহিবি গতিকে মই আহিয়ে ধুনীয়া ছোৱালী এজনী চকুত পৰি এতিয়া ছোৱালীজনী যায় নে নাযায় কাৰোবাৰ আকৌ বুকিং হৈ আছে নেকি ছোৱালীজনীয়ে বিহু নাচিছিলে এই অলপ আগতে নাচি গৈছে ধুনীয়া ছোৱালীজনী দেখিবলৈ নামটো নাজানো বেক ষ্টেজত আছে চাগে লগ পাই পেলাই তাইক লৈ যাব লাগিব নাযায় কোনো আকৌ যি নহওক সঁচাকৈ ভাল লাগিছে প্ৰথম চাব পোৱা নাই এটাও চাব পোৱা নাই আপোনালোকৰ মাজতে আহি আচলতে যেতিয়া ৰাস্তাত আহি আছিলো বহুত দূৰ আহিবলগীয়া হ'ল আচলতে আমাৰ ৰাস্তাটো ভুলেই হ'ল নে কিয়ে হ'ল জানো বহুত দূৰ আহিছো ৰাস্তাটো বহুত বেয়া কঁকালৰ বিষ হৈ গৈছেগে আহোঁতে তাৰপিছত যেতিয়া আহি এইখিনি পালোহি আধা বাটৰ পৰা মই দীপজ্যোতিক ফোন কৰিছো বোলো তুমি আহি পেলাই লৈ যোৱা নহ'লে আজি বিহু নেপামগে ৰাইজ গৈ ঘৰ পাবগে মই ৰাতিপুৱাহে আহি অনুষ্ঠান পামহি বেচেৰা আকৌ ইয়াৰ পৰা বাইক চলাই আধা বাটৰ পৰা লৈ আহিছে থেংক ইউ দেই দীপজ্যোতি কি ক'লে কি কৈছে আচাৰটো আচলতে আমাৰ এটা ব্ৰেণ্ড আমাৰ এটা ফেক্টৰী আছে আপোনালোকে গম পাইছে নহয় নাজানো আচলতে অনুষ্ঠানৰ মাজত নিজৰ ব্যৱসায়টো এতিয়া ব্যৱসায় কৰিবলৈ অহা নিচিনাহে হ'ব এতিয়া এয়া সুধিছে কাৰণে কৈছো আমাৰ আজি 3 বছৰ হ'ল এটা আচাৰৰ ফেক্টৰী আছে নামটো অঙঠা ব্ৰেণ্ডটো অঙঠা মানে আমাৰ এতিয়া অসমৰ বাহিৰত আৰু বাহিৰত মানে ইণ্টাৰনেশ্যনেলতো গৈছে আমাৰ আচলতে আপোনালোকৰ সেই মৰম সেই সেই চেনেহখিনিৰ কাৰণে আচলতে আমি এইখিনি আগুৱাব পাৰিছো আৰু আপোনালোকে এনেকেই মৰম দি থাকিব ঠিক আছে মহিলা সমিতিৰ লগত পাতিব লাগিব পুৰুষ সমিতি নহ'ব কাৰোবাৰ যদি মহিলা সমিতিৰ কিবা অসুবিধা আছে তেতিয়াহ'লে বেক ষ্টেজত আহি মোৰ লগত লগ লাগিব আৰু মই কিবা এটা কৰি দিব পাৰিম কিন্তু এনেকৈ নহয় টেনচন এতিয়া একদম টেনচনত আছে কি কৰিব বেচেৰা যি নহওক সঁচাকে ভাল লাগিছে ঢোলটো অকণমান যদি বজাই দিয়ে মই তেতিয়া অকণ নাচি দিব পাৰোঁ আছে নাই ঢুলীয়া ঢোলটো অকণ বজাই দিয়া আচলতে ভাল লাগিছে দেই আপোনালোকে যে ইমান দেৰিলৈকে এনেকৈ উৎসাহ দিছি আছে দেই সঁচাকে টোপনি ধৰা নাই নে কাৰো নাই ধৰা আপোনালোকৰ টোপনি ধৰা নাই কাৰণে মোৰো ধৰা নাই আপোনালোকে যে এনেকৈ ৰখি আছে দেই সঁচাকে ভাল লাগিছে আৰু আপোনালোকৰ এই মৰম চেনেহৰ কাৰণে আচলতে বেহাৰবাৰীখন এতিয়া 2000ৰ ওপৰত এতিয়া 3000ই হ'বগৈ আৰু গম পাইছে নাই কিমান দীঘলীয়া হৈ গৈ আছে এণ্টায়াৰ নৰ্থ ইষ্টত এইখনেই প্ৰথম চিৰিয়েল যি ইমান দীঘলীয়াকৈ গৈ আছে এটা বেহাৰবাৰী বন্ধ কৰি দিব লাগে নেকি বাৰু নেলাগে ন হয় এতিয়া আমাৰ কেনেকুৱা লাগে জানে না আমি যেতিয়া ছেটলৈ আহোঁ মানে আমি ঘৰত কমকৈ থাকোঁ ছেটত বেছি থকা হয় ঘৰত খালি শুবলৈ যোৱা হয় আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে 9টা-10টালৈকে আমি বেহাৰবাৰীতে থাকোঁ তাৰ পিছৰ সময়খিনিহে ঘৰলৈ গৈ খাই বৈ শুওঁ আকৌ ৰাতিপুৱা 7টা বজাতে আহিব লাগে এতিয়া মই যে ইয়ালৈ আহিছোঁ মই বাহিৰে আহিছোঁ শ্বুটিঙৰ পৰা গম পাইছে নাই আকৌ ইয়াতে যাম গৈ শুবলৈ নাপাওঁ ৰাতিপুৱা আকৌ 7টা বজাতে শ্বুটিঙলৈ দৌৰিব লাগিব একমাত্ৰ আপোনালোকৰ কাৰণে আপোনালোকৰ মুখত অকণমান হাঁহি দিবৰ কাৰণে আমি ইমান কষ্ট কৰি আছোঁ আৰু সেই কষ্টখিনি আপোনালোকে যে ইমান মৰম দিছে ইমান
দেখি হয় হয় ধন্যবাদ দেই যি নহওক ঘূৰি আহিছেনে মই বাইদেউ এটা কথা সুধিব বিচাৰিছো কেকেইভাগ আপুনি কেনেকৈ পালে ওহলে কেকেইভাগ মই যে কেনেকৈ পালো আমাৰ প্ৰেম কাহিনী আপোনালোকে চাগে তেতিয়া প্ৰথম এপিছডবোৰ চোৱাই নাই চাগে অৱশ্যে তেতিয়া এনেকুৱা চেনেল নাছিলে তেতিয়া আপোনাৰ কেবুল বুলি যে কয় কেবুলত দিয়া হৈছিলে আৰু কেবুলটো তেতিয়া চবতে নাছিলে এই তেনেকে মানে কিবা লাও কুকুৰা কিনি থাকোঁতে কেকেৰাক দেখিছিলোঁ তাৰপিছত কথা পাতিছিলোঁ তাৰপিছত প্ৰেম হ'ল তাৰপিছত পলাই কিন্তু মই নিজেহে আহিছোঁ দেই মোক পলোৱাই অনা নাই তেনেকেই সূত্ৰপাত আৰু থেংক ইউ ধুনীয়া আহিলে দেই নোচোৱা কইনা ছবি দলনি পথাৰত সদায় থাকোঁতে উকি মাৰিলো পায়লে মাৰিলো উভতি চেহাৰিলে তথাপিতো নগলি তথাপিতো নগলি ঘুর ঘুর ফুকলা গলুই তার কপুয়া দূর দূর কপসরে দেখি গর বিদিনা বেদে নাসনি বজাইতে ওই লাগল দি গগনা থাকি বনুয়ারু দই নাসনি গগনার মাতে কুনি দেখাই কোনে উজনি ভাতি dehiyo pani bagile upasi podegile upasi podegile toni dego mahe khole bihu bihu na lage hatote je tukar bul kupate oi kopo phul kupate oi kopo phul tuhato je tukar bul
পাৰিছো নে? পাৰিছো। ভাগৰ লাগি গলো। এই মানে মোৰ মানুহজনে কৈ থাকে মইহে খবৰ নুচো। সদায় কয় তুমি এক্সাৰচাইজ কৰিবা। এক্সাৰচাইজ কৰিবলৈ বিহু নাচি পেলাই এক্সাৰচাইজ কৰি দিলো। কেনে? বঢ়িয়া। ঠিক আছে। সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছো। অনুষ্ঠান মই এতিয়া ইমান